হে গাইজ কি খবৰ আজি আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব ইতিমধ্যে আপোনালোকক অসমৰ জনপ্ৰিয় অভিনেত্ৰী ৰিম্পী দাস আৰু বিনয় তালুকদাৰৰ বিয়াৰ সুন্দৰ মুহূৰ্তবোৰ দেখুৱাই আছোঁ আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ ৰিম্পী দাসৰ বিয়াৰ পাছত হ'বলগীয়া ৰিচিপশ্যনত ৰিম্পী দাসে কি কাপোৰ পিন্ধিব আৰু কিমান টকীয়া কাপোৰ পিন্ধিব এই সকলোবোৰ গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব ৰিম্পী দাসৰ মুখেৰে শুনি লওঁ আহকচোন তেওঁ কিমান দামী কাপোৰ পিন্ধিব একচুৱেলি মই ক'ব লাগে আদি একে দৌৰা দৌৰিকৈ ঘূৰি ফুৰিছে মোক কাপোৰ চাপোৰ ঠিক কৰি আছে সেইকাৰণে মই আদি একচুৱেলি ষ্টাইলিংখিনি আদিৰে গোটেইখিনি মোৰ যিমান সেয়া গোটেইখিনি আদিয়ে কৰিছে কাপোৰযোৰ হৈছে বৰ্ণালী যিহেতু মই তিনিচুকীয়াৰ ডিব্ৰুগড় তিনিচুকীয়া সেইকাৰণে বৰ্ণালীও ডিব্ৰুগড়ৰ হয় সেইকাৰণে সেইটোও ৰাখিছোঁ মই বৰ্ণালীৰ কাপোৰযোৰ পিন্ধিছোঁ কিন্তু ষ্টাইলিং আদিয়ে কৰিছে আচলতে আমাৰ বহুতকেইজন এইটো ৰিম্পী বাৰ বিয়া হয় এইটো বহুতকেইটা ইভেণ্ট আছে আৰু ইয়াত বহুত ডিজাইনেৰে কাম কৰি আছে আমাৰ জোৰোণৰ লুকটো কৰিছিলে মেঘনা ৰাইমেধি মই ষ্টাইলিং কৰি আছোঁ মেঘনা ৰাইমেধিৰ আপোনাৰ আউটফিট আছিলে আৰু জুৱেলাৰী আছিলে গল্ডেন উইণ্ড' আজি এইটো হৈছে বৰ্ণালীৰ কাপোৰটো আৰু এইটো খুব ধুনীয়াকৈ ষ্টাইলিং কৰা হৈছে গতিকে গোটেইকেইটা কনচেপ্ট বেলেগ আৰু ফাইনেল ইভেণ্ট আছে আমাৰ ৰিচেপশ্যন অভিয়াছলি তেতিয়া মই নিজে কাপোৰটো ডিজাইন কৰি আছোঁ খুব আমি মানে চেলিব্ৰেট কৰি আছোঁ আৰু ৰিচেপশ্যনত মানে খুব জবৰদস্ত হ'ব ইয়াতকৈ আৰু বেছি ভাল হ'ব মানে একচুৱেলি গোটেইকেইটাই ধুনীয়া সেইটো অলপমান বেলেগ আৰু আদিত্যম কাৰণে মানে স্পেচিয়েল টাচ এটা থাকিব সদায় অকণমান ডেফিনেটলি বেলেগ কৰাৰ চেষ্টা কৰা হৈছে আৰু সেইদিনাখনৰ কাৰণে খুব আমি মানে এক্সাইটেড হৈ আছোঁ কাপোৰযোৰ ময়ো দেখা নাই মই এক্সাইটেড ইণ্টাৰেষ্টিং বেয়াও হ'ব পাৰে কাপোৰযোৰ ৰিম্পীবাক চাবই দিয়া নাই যে কি কৰিম কি লুক হ'ব ৰিম্পীবাই নাজানে আৰু সেইটো মানে ছাৰপ্ৰাইজ কৰি থৈ দিছোঁ আৰু গোটেই আমাৰ প্লেনত আছে গতিকে ভাবিছোঁ খুব ভাল হ'ব আৰু চবেই ভাল পাব মানে পিন্ধোৱাৰ সময়তহে গম পাব এতিয়ালৈকে দেখুওৱা নাই ইনফেক্ট এতিয়াও কাম চলিছে কালি ৰাতি কাম চলিছে আজিও ৰাতিপুৱা কাম চলিছে কাপোৰযোৰ কাইলৈ ৰেডি হৈ যাব আৰু পৰহিলৈ ৰিম্পীবাই ফাইনেলি মেকআপৰ পিছত দেখা পাব যে কাপোৰযোৰ কি বনাইছোঁ মানে কিমান এমাউণ্টৰ ভিতৰত আহিব কাপোৰ একচুৱেলি এমাউণ্টটো নকওঁ কিন্তু ভেৰি কষ্টলি আৰু ভেৰি ইউনিক আৰু ৰিম্পীবাটো চবেই জানে আমাৰ চুইটহাৰ্ট হয় গতিকে এইটো লাখৰ ক্ৰছ কৰিব কাৰণ এইটো 3 মাহ ধৰি কাপোৰযোৰ বিভিন্ন ধৰণে ডিজাইন কৰি ফাইনেলি এইটো 3 নম্বৰ বাৰত আমি ফাইনেল কৰিছোঁ যে আমি 3টা কাপোৰ অলৰেডি 2টা ডিজাইন কৰিলোঁ আৰু 3rdটো আমি ফাইনেল কৰিছোঁ এইটো 3 নম্বৰ কাপোৰ গতিকে আমি বিৰাট এক্সাইটেড যে এই কাপোৰটো বহুত ভাল পাব আৰু আমি এক্সাইটেড হৈ আছোঁ এইটো আৰু ঘৰৰ কথা চেলিব্ৰেট কৰি আছোঁ বনাই আছোঁ কিমান এক্সাইটেড একদম ৰিচেপশ্যনৰ দিনালৈ মইতো খুবেই এক্সাইটেড প্ৰথমবাৰ বিয়া হৈছোঁ এবাৰে বিয়া মই বহুত উৎপাত কৰিছোঁ প্ৰথমবাৰ অৰিজিনেলি বিয়া আগততো মই বহুতবাৰ বিয়া হৈছোঁ ন শ্বুটিঙত বিয়া হৈ এনেই বহি বিয়া হোৱা আৰু এতিয়া দেখিছোঁ অৰিজিনেলি বিয়া হ'লে বেছি কষ্ট হয় আৰু একচুৱেলি কি হয় কষ্ট হয় কাৰণে মনত থাকে সদায় আৰু নেক্সট টাইম নকৰে আৰু বিয়া হিৰ'ইনৰ ষ্টাইলিং কৰা বিৰাট টান কাৰণ ইমান কইনা বনে গতিকে অৰিজিনেলখনত বেলেগ বনোৱাটো বহুত টান হৈ যায় এতিয়া বিয়াৰ পিছত মানে যেতিয়া আৰু কইনাৰ শ্বুট কৰিবৰ কাৰণে আৰু বেছি মানে সহজ হৈ যাব মানে আৰু বেছি সহজ হ'ব নাই কইনা শ্বুট কৰাৰ কাৰণে মোৰ বিয়াৰ কাৰণে ইজি হৈ গৈছে বিয়াৰ পিছত সহজ নহয় শ্বুট কৰাৰ কাৰণে মোৰ বিয়াত সহজ হৈ গৈছে আমাৰ আজি ভিডিঅ'টো ইমানেই আছিল যদি ভিডিঅ'টো চাই ভাল লাগিলে যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু নতুনকৈ চেনেলক কোনোবা আহিছে যদি ছাবস্ক্ৰাইব কৰি ল'ব আজিলৈ বাই বাই মৰয়াৰ দুপাখি মোৰ মনৰ বতৰা